নমস্কাৰ, আজি মই আপোনালোকৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটি টুইটাৰ যোগে টুইট প্ৰকাশ কৰিছে আৰু তাত উল্লেখ কৰা হৈছে, অসমৰ কোনো মন্ত্ৰী, বিষয়া বা চৰকাৰী কৰ্মচাৰীক কোনো ধৰণৰ ৰাজসাহায্যযুক্ত ক্ষমতা প্ৰদান কৰা নহ'ব বুলি দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীৰ উপনিবেশকৰ বাসগৃহকে ধৰি চৰকাৰী কোৱাৰ্টাৰত প্ৰিপেইড মিটাৰ স্থাপন কৰিবলৈ তেওঁ শক্তি বিভাগক নিৰ্দেশ দিছে। ছ'চিয়েল মিডিয়াৰ ওপৰত এটা পোষ্টত হিমন্ত বিশ্ব শৰ্মাই কয় যে শেহতীয়াকৈ বিদ্যুৎ বিভাগৰ বিষয়াসকলে তেওঁক জনোৱা হৈছিল যে মাহেকীয়া বিদ্যুৎ বিলৰ হিচাপত মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াৰ দৰমহাৰ পৰা অতি নামমাত্ৰ ধন কৰ্তন কৰা হয়। লগে লগে বিভাগটোক মন্ত্ৰীৰ উপনিবেশকৰ বাসগৃহকে ধৰি প্ৰতিটো চৰকাৰী কোৱাৰ্টাৰত ব্যক্তিগত প্ৰিপেইড মিটাৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিলে। এই ব্যৱস্থাৰ লক্ষ্য হৈছে যে মন্ত্ৰী, বিষয়া বা চৰকাৰী কৰ্মচাৰীয়ে কোনো ৰাজসাহায্যযুক্ত ক্ষমতা উপভোগ নকৰে বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয়। এয়া আছিলে আজিৰ বিতং বাতৰি। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।